দান্তেৰ সৈতে সাপচিৰি খেলোঁতে কবি নন্দিতা তালুকদাৰ। দেওবাৰে দুপৰীয়া দান্তে আহিছিল সময় হত্যাৰ বাবে। ল'ৰালিৰ লুডুখন উলিয়ালো, দুয়োৰে লাগিল ঠেঁ। কি ৰঙৰ গুটি কোনে ল'ব? প্ৰেমৰ ৰং তেওঁৰ বাবে ৰঙা, মোৰ বাবে সেউজীয়া। তেওঁৰ বুকুৰ তেজেৰে জীপাল কৰিম বুলি ভয় খালে মোৰ বন্ধা পথাৰৰ সেউজীয়া শইচ। লক্ষ্য দুয়োটাৰে এটাই, 100 খোজ পাৰ হৈ পাৰ কৰি প্ৰেম পোৱা। শতিকাৰ আগৰ পুৰণা খেলুৱৈ তেওঁ, মই চালুকীয়া প্ৰেমিক। এটা ঘৰ আগুৱাই 5টি ঘৰ পিছুৱাই ময়েই বাজি জিকিম যেন লাগিল। নাই, আজিও দান্তে জিকিল। অপ্ৰাপ্তিৰ পূৰ্ণতাৰে তেওঁ মহীয়ান, আৰু প্ৰাপ্তিৰ আশাৰে বাৰে বাৰে হালধীয়া হয় মোৰ সেউজীয়া পথাৰ।